অকমান বগা চগা দেখিলে অকমান মাতটো সৰু হৈ আহে ন নহয় নহয় মোৰ ভাগৰ মানুহজনী বগাই গোটৰ মাষ্টৰ হৈ অকমান বগা চগা অকমান দেখিলে অকমান মানে কোৱা এই মই আমাৰ ঘৰৰ ওচৰৰ মানুহ এফালে গৈছিলোঁ আকৌ তুমিনো কি কৰি আছা মই কেনেকৈ কথা পাতি আহিছোঁ মানে ৱৰ্ণিখন লৈ পিনি তুমি দিয়া সৰু মোবাইলটোৱে কথা পাতি আহিছোঁ ডাঙৰ মোবাইলটো কেলে আমাৰ এইজনী কাঢ়ি পিনি লৈ থৈ দিলে আকৌ সন্দেহ কৰে নহয় অঁ এই নহয় অ' সৰু মোবাইলটো মই কেনেকৈ লুকুৱাই থওঁ মইহে জানো কেতিয়াবা গাঁৱৰ তলত কেতিয়াবা খুচনিত নক'বা আৰু সেই নহয় তুমি মোক কাহানিকৈ লগ কৰিবা মই সেইবোৰ নাজানো কাইলৈ ভিতৰত মোক লগ কৰিব লাগিবই ঐ কেলা বৰ ডাঙৰ কথা এটা হ'ল নহয় মাইকীটোৱে লগ কৰিবলৈ মাতিছিলে এতিয়া মই কেনেকৈ যাওঁ ক ছোৱালী তই বোৱাৰী এজনীহে ভাল পাই আছিলি এই সেইজনীয়ে উপায় এটা দে কিবা এটা লগ কৰিবলৈ যাওঁ কেলা তই এটা কাম কৰ কি তই বন্ধমিন্দ্ৰৰ মেনেজাৰ হৈ যা বগা চাৰ্ট এটা পিন্ধি বেগ এটা লৈ যা খুৰী কাৰ লগত কথা পাতিছে তোক কেলে অ' এইখিনিতে এজনী লুকাই আছিলে নেদেখিলো অ' পাতৰাওঁতে লুকাই থাক তহঁতি যা যা ঘৰলৈ যা এইখিনিত কি ওলাইছে হ'ব তেতিয়া যাওঁ দে হেল্ল' হেল্ল' কি হ'লনো কি হ'ল এ কি ক'বা আমাৰ ওচৰৰ ল'ৰা ছোৱালী সোপা একদম মই য'তে থাকোঁ ত'তে পাহি সিহঁতি এতিয়া আকৌ তোমালোকৰ কথা পাতি থাকোঁতে একদম লুকাই পিনি চাই আছিলে এনেকুৱাতেহে ল'ৰা ছোৱালীক দুচাটমান দি দিবলৈ মন যায় এই স্বভাৱ চৰিত্ৰ ভাল দেখা নাই দেই ইফালে গৈছে ফোনটো লৈছে সিফালে গৈছে ফোনটো লৈছে আকৌ কি হ'ল তোমালোকৰ মাত হেল্ল' 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 ককাই দেউ ৰ'বা ৰ'বা অকণমান টাইম ৰ'বা এক মই আজি ধৰিব লাগিব আই কথা পাতি থাকোঁতে কেতিয়ানো 3টা বাজিলে গমকে নাপালোঁ বুঢ়ীজনীয়ে গেটৰ মুখৰ পৰা চাই আছে আইঅ হেল্ল' হেল্ল' কোৱা এই লগ কৰা মানুহ কি হ'ল আজি কাইলৈহে কৈছিলোঁ মই আহিলোঁ আৰু আজিয়ে গুচি আহিলোঁ তুমি যেনেকৈ কথা ক'লা মোৰ মানে ভয়ে লাগিলে আকৌ তুমি আকৌ কিজানি মোক এই পিনে আকৌ বেলেগ এটালৈ গুচি যোৱা ক'ত পালাহি তুমি এই গেটৰ মুখৰ পালোহি গেটৰ মুখৰ পালাহি নেকি অঁ অকণমান আগতে ফোনটো কৰিব নোৱাৰিলা হা নতুন কাপোৰ এযোৰ পিন্ধি থাকিলোহেঁতেন হেই হ'ব আহা জেণ্টলমেনটো হৈ আহিলা যে হা হা চাৱা আকৌ ৰখি আছে দেই ছাৰ আহক আপুনি কোন অঁ মই নমস্কাৰ কেলৈ গোটৰ মাছটো আকৌ গোটৰ মাষ্টৰ হয় আমাৰতো লোন নাই কিস্তিবোৰো ঠিকে দি আছো কেলৈ মোক ঘৰ চাৰ্ভে কৰিবলৈ পঠিয়াইছে আকৌ মানে আপোনাৰ আকৌ নেক্সট লোনটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকৰ আৰু বেছিকেইটা নাই বহাহি এইখিনিতে বহা নেকি হ'ব বহিবলৈ ক'লে নে কি কি বহিবলৈ ক'লে নে কিনো বেছি ডাঙৰ ডাঙৰকৈ ইয়াত নেমাতিবা ফচি মৰিবা বুঢ়ীয়ে হাত দা যিখন বনাই থৈছে একেৰেপে ডিঙি গৈ ক'ৰবাতহে পৰিব পিছে তুমি দেখুৱাখনো কম ডাঙৰ তাৰ নহয় পিছে এইটো ৰূপ ধৰি আহিলা যে কোনে বুদ্ধিটো দিলে হয় এইটো বুদ্ধি কোনে দিলে বাদ দিয়া লগ কৰিবলৈ মাতিছে তেতিয়া আহিলোঁ আৰু কি বেয়া পালা নে কিনো যাওঁগৈ তেতিয়া সেই কলৈ যোৱা ইমান ধুনীয়াটো লাগিছে আকৌ আজি দেখিবলৈ মইনো ক'ত দেখিবলৈ বেয়া এইকেইটাই ধোন ভুন ভুনকৈ কথা পাতিবলৈ লাগিলে কি হ'ল কথাটো কি হ'ল তুমি ধোন ঘৰৰ চাৰ্ভে কৰিবলৈ আহিছিলা ভুন ভুনকৈ কি পাতিলা ভুল ভুলকৈ কথা নাই পতা মোৰ মাতটোৱে হওক নহয় নহয় ডাঙৰে শুনিছোঁ ধুনকৈ নহয় মানে মানুহ চাই আৰু মানুহ চাই আপুনি নুশুনে বুলি ভাবি পিনি অকণমান ডাঙৰকৈ কৈছোঁ মই কালা নহয় নহয় অকমান বগা চগা দেখিলে অকমান মাতটো সৰু হৈ আহে ন নহয় নহয় মোৰ ভাগৰ মানুহজনীও বগাই আজিকালি আকৌ মাষ্টৰ হৈ আকৌ হেৰি গোটৰ মাষ্টৰ হৈ অঁ অকমান বগা চগা অকমান দেখিলে অকমান মানে অঁ লাহে লাহে কথা পাতে মানে মই বাৰু তেনেকুৱা নহয় বাৰু দেই ক'ব নোৱাৰি নহয় আজিকালি ঘৰ চাৰ্ভে কেনেকুৱা কৰিবা এতিয়া আপোনালোকৰ চৌকেহী কেইটা চাৰ্ভেত সেইবোৰ নাহে নহয় চৌকেৰাহী কেইটা হে বোৱাৰী চাৰ্ভে কৰিবলৈ চৌকেৰাহী আহে জানো আজিকালি আহে নেকি মই ইমান নকৰা নহয় চৰকাৰখন বেলেগ যে
বেলেগ হ'লেও মাষ্টৰহে বেলেগ নেকি মাষ্টৰ বেলেগ হে ৰং মই গোটৰ লগে পাই থাকোঁ আকৌ কি বেলেগ দেখিলে এই ক'ব নোৱাৰি নহয় তেতিয়াহ'লে আজিবা আপুনি যাব কিস্তি দিবলৈ মই যাম অঁ যাব তই ঘৰত থাকিবি ঘৰতে থাকিম চাবি অঁ তোৰ গতি মতি বেয়া দেখিছোঁ কি বেয়া দেখিলে আপুনি মাষ্টৰ আগত আপুনি মোক জোকাই নহ'ব মোকো যে কাই নালাবি মই এইখিনি বা শুনি আছোঁ দেখিছে যদি কাইলৈ পৰা আপুনি যাব বৃহস্পতিবাৰ দিবগে কিস্তিটো দিমগে শহু দেউতা আনি দিব দিবহি আনি মোৰ মতাটোৱে পইচা গাল দিয়া কাৰণেহে বাদ দিয়কহে আপুনি অ' ছাৰে চাহ খাবনে চাহ খাম তোক চাহ খুৱাম সোনকালে খোৱা দেখিছা নহয় মোৰ শাহুজনী কেনেকুৱা তুমি আকৌ কোৱা বোলে কিয় মোবাইলত কথা নাপাতা দেখিছা নহয় এতিয়া চাহ মানে আচৰিত দেখোন এচোন কেনেকৈ আছা তুমি সেইটো কাৰণে কওঁ মই তোমাক লৈ যাওঁ বুলি দেখা নাই মোক কেনেকৈ ডাঙৰ ডাঙৰকৈ লাগি আছে চাহ খুৱাম বোলে মোক সেই চব বাদ দিয়া কেতিয়া যাবা কোৱা তোমাৰ যে অকল সেইটো কথাই নিগুদি হা সেইটো কথাই কিহৰ কাৰণে সুধি থাকা তুমি দোকানে নহয় সেইটো কথা সুধি থাকিলে ঘৰত আহি পিনি বাৰু সেইবোৰ কথা সুধিবহি লাগে নেকি মোবাইলতো দেখোন সেইবোৰ কথা তুমি ক'ব পাৰা খালি বলা বলা কৈ থাকিলে নহ'ব নহয় তুমি সেইবোৰ কথা ফোনতো ক'ব পাৰা ইয়াতো কিহৰ কাৰণে ক'বলৈ আহিছা শাহুজনী কিমান খা জুমি থাকি চাই থাকিব যেতিয়া তেতিয়া গম পাবা গৰুৰ পিতত খাবা যেতিয়া তেতিয়া তুমি গম পাই যাবা অঁ মোৰ আকৌ তুমি তেনেকৈ কথা কৈ নাথাকিবা হয় বুজি পালোঁ এইবাৰ আৰু তই